হেল্ল' বন্ধুসকল, আজি আপোনালোকক মোৰ চেনেললৈ বহুত বহুত স্বাগতম। বন্ধুসকল চাওক, মই আজি কি এপৰ বিষয়ে ৰিভিউ কৰিব ওলাইছোঁ। আপোনালোকে নিশ্চয় গম পায়, এমাজন এটা ইণ্ডিয়াৰ ডাঙৰ কোম্পানী, যোনটোত মানে ডেলিভাৰী ফটককৈ দিয়ে, চব কাম ফাষ্ট কৰে এমাজনে। চাওক, এতিয়া মই এমাজনৰ কথাটো কিয় ক'লোঁ, পূৰা ভিডিঅ'টো চাব হ'লে অলপ এটা সৰু ইণ্ট্ৰ' চাই লওক আগত। বন্ধুসকল, এমাজনৰ কথা মই এইটোৱে ক'লোঁ যে চাওক, এমাজনত কোনে অৰ্ডাৰ নিদিয়ে? আজিকালি সৰু ডাঙৰ বুঢ়া গাভৰু চবেই অৰ্ডাৰ দিয়ে। যাৰ যি লাগে সকলোৱে সেইটো অৰ্ডাৰ দিয়ে। চাওক, মই কিয় কৈছোঁ বস্তুটোৰ কথা, মই এটা এপৰ ৰিভিউ কৰি আছোঁ। তাত আপোনালোকে এমাজনৰ গিফ্ট কাৰ্ড পাব। তাত আপোনালোকে অলপ কষ্ট কৰিলে, অলপ মাথা লগালে আপোনালোকে এমাজনৰ গিফ্ট কাৰ্ড পাব। তাত গৈ কিনে আপোনালোকে এমাজনৰ গিফ্ট কাৰ্ডটো লৈ আপোনালোকে যি ইচ্ছা তাকে অৰ্ডাৰ দিব পাৰিব। চাওক, মই দেখাই আছোঁ এপটো কেনেকুৱা ধৰণৰ। এপটোৰ মই ডিছক্ৰিপশ্যনত দি দিম লিংকটো, আপোনালোকে তাত গৈ কিনে ডাউনলোড কৰিব পাৰিব। এপটোৰ নাম হ'ল আৰ্ণ টক টাইম। তাৰপিছত এইটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ওচৰত এনেকুৱা ইণ্টাৰফেচ আহিব। এনেকুৱা অহাৰ পিছত অলৰেডি মই এইটো লগ ইন কৰি দিলোঁ। মই আপোনালোকক কৈ দি আছোঁ এইটো বস্তুটো কেনেকৈ আহিব ইণ্টাৰফেচ। যেতিয়া আপোনালোকে এইটো ক্লিক কৰিব, তাত আপোনালোকৰ শ্ব' হ'ব ইণ্টাৰ ইয়ৰ মোবাইল নাম্বাৰ। আপোনালোকে মোবাইল নাম্বাৰ দিব, তাৰপিছত আহিব আপোনালোকৰ ওচৰত ইণ্টাৰ ইয়ৰ OTP কোড। OTP কোডটো যেতিয়া আহিব আপোনালোকৰ তাত, আপোনালোকে দি দিব। তাৰপিছত এনেকুৱা পেজ নিচিনা আহিব। এনেকুৱা অঁতৰাই 3বাৰ অঁতৰাব। তাৰপিছত লাষ্টত চুকত ইয়াত ফিনিছ বুলি থাকিব, ফিনিছ ক্লিক কৰি দিব। তাৰপিছত চাওক, মই কৰিলোঁ, মোৰ এতিয়া 41 ৰুপিজ আছে। চাওক, আপোনালোকে উইথড্ৰ মাত্ৰ 50 ৰুপিজ আৰু 100 ৰুপিজতে কৰিব পাৰিব। আপোনালোকে কি কৰিব, প্ৰথমত এপটো ইনষ্টল কৰাৰ পিছত আপুনি যাক দিব, মানে এইটো এপৰ লিংকটো ইয়াত ইনভাইট লিংক আছে। আপুনি যদি কাৰোবাক দিয়ে এপৰ লিংকটো আৰু সি যদি ইনষ্টল কৰে, তেনেহ'লে আপুনি 7 টকা পাব। আৰু যদি সি ইনষ্টল কৰি কিনে যদি এইটো ডেইলি হাণ্ট এপটো ইনষ্টল কৰে তাৰ লগতেই, তেনেহ'লে আপুনি 16 টকা পাব। বাৰু 16 টকা পাব। এনেহ'লে 4-5 জনক দিলেতো আপোনাৰ 50 টকা এনেই হৈ যাব। এতিয়া কি কৰিব আপোনালোকে, মই দেখাই দিছোঁ ৰ'ব। এইবিলাক এপবিলাক আছে নহয়, ইয়াৰ পৰা শ্বপিঙো কৰিব পাৰে। আচ্ছা, এইটোতো পিছৰ কথা, শ্বপিং কৰা নকৰা। ইয়াত এপবিলাক আছে নহয়, এপত আপোনালোকে একটাই কাম কৰক, এইবিলাক এপবিলাক চাওক। এইবিলাক যেনেকৈ ডেইলি হাণ্টটো মই ক্লিক কৰি দেখাইছোঁ, ইয়াত চাওক, ডাউনলোড এণ্ড অ'পেন দ্য এপ। এইটো ডাউনলোড অ'পেন কৰিলে আপুনি 4 টকা পাই যাব, ডাউনলোড কৰি অ'পেন কৰিলে। তাৰপিছত আজি আপোনাৰ 7 তাৰিখ, মোক কৈছে 13 তাৰিখলৈকে এইটো এপটো যদি মই ইউজ কৰোঁ, তেনেহ'লে মোক 36 টকা দিব এইটো এপে। যদি 36 টকা দিয়ে তেনেহ'লে বহুত ভাল কথা। একচুৱেলি মই এতিয়া এইটো আজি কৰা নাই, এতিয়াও মই ডেইলি হাণ্টটো মই বেলেগ এপবোৰ কৰি আছোঁ। তাৰপিছত এইটো ইনভাইট লিংক, আপুনি যদি কাৰোবাক ইনভাইট কৰে, মই এতিয়া ক'লোৱে দেখোন, এইটো চাওক, ৰেজিষ্টাৰ চাই ল'ব পাৰে। আপুনি কাৰোবাক যদি ইনভাইট কৰে, তেনেহ'লে আপোনাৰ কি হ'ব, সি যদি এপটো ডাউনলোড কৰে আৰু ৰেজিষ্টাৰ কৰে যদি, তেনেহ'লে আপুনি 7 টকা পাব। যদি ৰেজিষ্টাৰ কৰাৰ পিছত সি এটা এপ ডাউনলোড কৰে, সেই একদিন বুলি নহয়, আপুনি ধৰক 4-5 ঘণ্টাৰ ভিতৰত হ'লেও, কেতিয়াবা 24 ঘণ্টাৰ ভিতৰতো দি দিয়ে আৰু, মানে ধৰক এটা 4-5 ঘণ্টা অলপ ছেভ আৰু ইমানৰ ভিতৰত যদি আপোনাৰ একটা এপ ডাউনলোড কৰে তেখেতে, তেনেহ'লে আপুনি আৰু 9 টকা পাব। যদি তেওঁ যদি ফাৰ্ষ্ট টাইম আপোনাৰ ৰিচাৰ্জ কৰে, যদি 24 ঘণ্টাৰ ভিতৰত, যদি আপোনাৰ এপটো দিয়াৰ 24 ঘণ্টাৰ ভিতৰত যদি 50 টকা বা 100 টকা ৰিচাৰ্জ কৰে, তেনেহ'লে আপুনি 20 টকা পাই যাব। আৰু যদি তেখেতে যদি সেই একদিনৰ ভিতৰত 50 টকাটো কিবা ৰিচাৰ্জ কৰে আৰু আপুনি যদি লাকি মেম্বাৰ হয়, তেনেহ'লে আপুনি 135 টকা ইয়াৰ পৰা পাই যাব। চাওক, আৰু শ্বেয়াৰ এই 3টাৰ লগতে কৰিব পাৰিব। তাৰপিছত চাওক এপটো কেনেকুৱা ধৰণৰ। এতিয়া গম পাব চাগে আপোনালোকে এপটো যে এমাজন বাউন্সাৰৰ কাৰণে। চাওক, এতিয়া টকাটো কেনেকৈ ওলাব, খালিতো টকাটো কমাই ল'ব, টকাটো কেনেকৈ ওলাব সেইবিলাকতো জানিব লাগিব। চাওক, ইয়াত ইউচি নিউজ, শ্বেয়াৰ, বাউন্সাৰ, চব পাব ইয়াতে। এতিয়া টকাটো কেনেকৈ উঠাব তাক কৈ দি আছোঁ মই। ইয়াত টকা আছে নহয়, ইয়াত 41, যোনটো তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত চাব, আপুনি পেটিএমত নিব পাৰিব, DTH ৰিচাৰ্জ কৰিব পাৰিব, পষ্টপেইড মোবাইল ৰিচাৰ্জ কৰিব পাৰিব, প্ৰিপেইড মোবাইল ৰিচাৰ্জ কৰিব পাৰিব, আৰু বাউন্সাৰ কাৰ্ড। চাওক, তাত কি কৰিব, এইটো কেটেগৰী কিবা আছে নহয়, কেফ কপি ডে। তাত ক্লিক কৰাৰ পিছত চাওক, আপুনি আছে এইটো KFC, বিগ বাজাৰ,
এনেকুৱা আছে আৰু আপুনি amazon.in মাৰিব, এমাউণ্ট যাব 50 টকা 100 টকা যি মাৰিব। তাৰপিছত এইটো যোনটো আপোনাৰ 8 টকা 50 টকা মাৰিলে 8 টকা আপোনাৰ কিবা এটা GST চাৰ্জ কাটিব। যদি আপুনি 100 টকা কৰি দিয়ে তেনেহ'লে 15 টকা GST চাৰ্জ কাটিব। তাৰপিছত কি কৰিব আপোনালোকে, এইটো ৰিডম আছে নহয়, ৰিডমত ক্লিক কৰি দিব। ৰিডমত ক্লিক কৰাৰ পিছত আপোনালোকৰ তাত এটা ইয়াত কোড এটা ইণ্টাৰফেচ হৈ যাব। কোডটো লৈ কিনে আপোনালোকে কি কৰিব কৈ দি আছোঁ মই। কোডটো লোৱাৰ পিছত আপোনালোকে এইটো এমাজনত যাব। এমাজনত যোৱাৰ পিছত আপোনালোকে কি কৰিব চাওক, ইয়াত এমাজনত অহাৰ পিছত মোৰ আজি অলপ নেট শ্ল' বাৰু, আচ্ছা আহিলক। এমাজন অহাৰ পিছত এমাজন পে' আছে নহয়, এমাজন পে'টো অ'পেন কৰিব। এইটো অ'পেন হৈ আছে বাৰু। এমাজন পে'টো অ'পেন কৰাৰ পিছত ইয়াত আছে নহয় এড গিফ্ট কাৰ্ড, এইটো এড গিফ্ট কাৰ্ডত মাৰিব। তাৰপিছত তাত গৈ কিনে এই তাত যোনটো আপোনাৰ কিবা আছিল, এইটো কোডটো আছিলে, এই কোডটো কোড মাৰিব, ইণ্টাৰ কোড মাৰি কিনে এড নাও মাৰি দিব, বিন্দাছ হৈ যাব আপোনালোকৰ তাত এইটো কিবাটো। ভিডিঅ'টো কেনেকুৱা লাগিছে ক'ব আপোনালোকে ভিডিঅ'টো কেনেকুৱা লাগিছে কওক কমেণ্টত, আৰু পাৰিলে অলপ ছাবস্ক্ৰাইব কৰি দিব, ছাবস্ক্ৰাইবৰ লগত বেল আইকনটো দবাই দিব, শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।